এভৰিবডি মই পৰাগ খনিকৰ আপোনালোকক স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' বহুত দিন ভিডিঅ' কৰা নাই, চ' টাইম পোৱা নাছিলোঁ। ত' আজি ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। ত' আজি এটা মই মেচিন ৰখাম, মেচিনটো চাই হওক। মই এতিয়া আপোনালোকক আজি ঘাঁহ কটা মেচিন এটা ৰখাম। চ' কেনেকুৱা কি ধৰণৰ চাই থাকিব প্ৰথম পৰা। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। চ' ভিডিঅ'টো চাই থাকক। মেচিনটো ঘাঁহ কটা মেচিন, ব্ৰুচ কটা। চ' আমাৰ এজনে ফিটিং কৰি আছে, কিনি অনা হ'ল কেইদিনমান। চ' আমাৰ এজনে ফিটিং কৰি আছে। এইটো ব্ৰুচ কাটাৰ কয়। অঁ, অসীম দা। চ' তেওঁ ক'লে ভিডিঅ' এটা কওকচোন বোলে। চ' বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এইটো এটা ফিটিং কৰি আছে। দুখন ব্লেড থাকে, এখন আছে আপোনাৰ এইটো সিমান পাতল নকয়, এইখন বেছি চোকা, এখন ব্লেডখন। চ' এতিয়া এইখনে ঘাঁহ কাটিব লাগিব। মই বাৰু কাটিব নাজানো বাৰু, সিমান প্ৰেক্টিচ নাই, জানো অলপ চলপ। সিমানৰ হেৰি নহয় আৰু মই অসীম দাই বেছি জানে ভালকেনে। চ' ভিডিঅ'টো চাই থাকক। ফিটিং কৰি আছে এতিয়া বৰ্তমান। ত' আমাৰ লগতে আছে এজন, আমাৰ দগৈলা। দগৰি মুখত লগাই দিয়া। এইখন অলৰেডি ফিটিং হ'লেই। এইটো এজন ফিটিং চলাবৰ কাৰণে সাজু হৈছে। মেচিনটো এইটো চাই লওক। এইটো পেট্ৰল খায়। ইয়াতো দাম হ'ব আপোনাৰ 18,000 টকা হ'ব। বলক ষ্টাৰ্ট। মেচিনটো মানে অকণ এডজাষ্ট কৰি লৈছোঁ। চ' কাটি ভাল লাগে ন? ভালে লাগে। মেচিনটো মজা লাগিছে, সুন্দৰ। মেকানিকেল কামটো চব অসীমে কৰে। আমাৰ কামৰ জেগা চব মেকানিক কাম আমাৰ অসীম দাই কৰে। চ' কোনোবাই মাতিব হ'লে মোক কণ্টেক্ট কৰিলে হৈ গ'ল আৰু। অসীম দাই সাজি আছে। অলপ এডজাষ্ট কৰি লওঁ। ঘাঁহ কটা চাই থাকক। ঘাঁহ কাটি আছে বৰ্তমান। আৱাজ বহুত বেছি। আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। চ' বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, দুসপ্তাহমান ভিডিঅ' দিয়া নাছিলোঁ। চ' আজি ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ। চ' ভিডিঅ'টো চাব প্ৰথমে শেষলৈকে। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো প্ৰেছ কৰিব।
চ' আজিলৈ টাটা বাই বাই